Welcome back to my channel. আপোনালোকে কি কৰি আছে? আজি যেহেতু বহুত আকৌ গৰম পৰিছে, সো মই আজি কি বনাব খুজি পেলাই ভিডিঅ' বনাব আহিছোঁ। আপোনালোকেতো টাইটেলত দেখিছেই, সো বেছি দেৰি নকৰি আহক আমি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া আমি তেতেলী পানী তিয়াই লৈছোঁ। আমি ফুচকাখিনি ৰিফাইনত ভাজি লৈছোঁ। খোলাকৈ বনাই ল'লে হ'ল। তাৰপিছত আমি আলু বইল কৰি লৈছিলোঁ, তাৰপৰা পিঁয়াজ, তাৰপৰা পিটিকাত আমি ধনিয়া পাউডাৰ, ৰেড চিলি তেনেকৈ আমি দিছিলোঁ। ৰেড চিলি তাৰপিছত বোলে গৰম মছলা সকলোখিনি দি নিমখ এনেকৈ আৰু সকলোখিনি দি আমি এই পিটিকাটো বনাই ল'লোঁ। আমাৰ ফুচকাখিনি হৈ গৈছে, অলপ ঠাণ্ডা হ'বলৈ দিব। তাৰপৰা নিমখ দি তেতেলী পানীখিনি বনাই ল'ব। তাতো আপোনালোকে এনেকৈ মছলা, গৰম মছলা, ৰেড চিলি অলপ দিব পাৰে। টেষ্টিটো আহে আৰু এয়া আমাৰ দেখিছেই ফুচকা ৰেডি। আমি এতিয়া সকলোৱে ইয়াত ফুচকা খাইছোঁ। ইয়াত আমাৰ ঘৰৰ সকলো আছে। এয়া মা, এয়া পঞ্চি, এয়া বাই দিয়া আছে, এয়া গুণগুণ হাই, এয়া গুণগুণ আমাৰ সকলোতকৈ সৰু ঘৰৰ। ই কিবা এটা ক'ব এতিয়া। টাউনত বহুত দিন ফুচকা খাবলৈ পোৱা নাই, সেইটো কাৰণে এতিয়া ঘৰত বনাইছে, বহুত ধুনীয়া লাগিছে খাই। আৰু কিবা এটা আমাৰ পঞ্চিয়ে ক'ব কিবা এটা। এয়া মুখৰ পৰা উলিওৱাই নাই, এয়া মুখৰ পৰা মাতেই ওলোৱা নাই। এয়া মায়ে ক'ব কিবা এটা। সকলোৱে ধুনীয়া লাগিছে বুলি কৈছে, এতিয়া কাৰণে ময়ো খাই লওঁ। সেই মা উঠিয়ে গ'ল, পেট ভৰি লৈছে, আমিয়ে খাওঁ। আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিহেতু এতিয়া কৰোণা টাইম ন, চ' টাউনত গৈতো ফুচকা খোৱাৰ কোনো সুবিধাই নাই। গতিকে আপোনালোকে চাগে ঘৰতে ফুচকাৰ লগতে বেলেগ বেলেগ আইটেমো চাগে বনাইছে বা বনাই পেলাই টেষ্ট কৰিছে। গতিকে আজি ময়ো তেনেকৈ সাধাৰণভাৱে ফুচকা বনাই আপোনালোকক আগত মই ভিডিঅ'টো দেখুৱাইছোঁ। যে কেনেকুৱা হৈছে নাজানো, বাট ফুচকা খাইতো চবেই ভাল পায়। আৰু আজিৰ মোৰ এই ভিডিঅ'টো ইমানেই আছিলে, আৰু বেলেগ এদিন মই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ মই আকৌ আহিম। বাই বাই।